हेलो जितू ক'ত আছা তুমি জলদি পাৰ্থিলৈ লেট হৈছে Hi, I am Jitu, Jessieৰ বয়ফ্ৰেণ্ড। জেছি নাই নেকি ৰুমত? তাইৰ লগত পাৰ্টি এটাত যোৱা কথা আছিলে। তাই মানে বাহিৰলৈ গৈছে আহক ভিতৰলৈ প্লিজ বহকচোন আপুনি কিয় থিয় হৈ আছে প্লিজ অ'কে থেংক ইউ আই এম জুমি জেছিৰ ক্লাছমেট আপোনাৰ কথা শুনি আছোঁ বহুত আপোনাক লগ পাবলৈ বহুত মন আছিল মোৰ আচ্ছা আপোনাৰ আৰু জেছিৰ ৰিলেশ্যন কিমান দিন হ'ল 1 বছৰমান হ'ল আমাৰ মানে ফেচবুকত চিনাকি আছিল তাৰমানে ফিজিকেল ৰিলেশ্যনো হৈছে চাগে নাই আচ্ছা আপুনি চাহ খাব নেকি নাই নাই পানী অলপ খাম পানী খাব নেকি আচ্ছা ঠিক আছে আপুনি বহক মই পানী আনি আছোঁ এইটো লওক আৰু পানী খাওক থেংক ইউ বয়ফ্ৰেণ্ড থকাৰ পিছতো আন এজনক ভাল পোৱাটো অপৰাধ নেকি কি হ'ল একো এটা নক'লে যে নাই ভাল পোৱাৰ ক্ষেত্ৰত কিছুমান ৰুল থাকে আৰে আপোনাক কোনে ৰুল ব্ৰেক কৰিব গৈছে মই জাষ্ট কৈছোঁ এটা ৰাতিৰ কথা মানে মই সহজ ভাষাত ক'বলৈ গ'লে আজি ৰুমটোত আমি দুয়ো অকলে চ' এনেকৈ দূৰে দূৰে থকাটো পচিবল নেকি শুনক আপুনি ভাবি আছে মই জেছিৰ ক্লাছমেট কিন্তু আপুনি অলপ সময়ৰ কাৰণে মোক জেছি বুলি ভাবকচোন একো নহয় জেছি ৰুমত নাই এইবাৰ কথা জানো জেছি কেনেকৈ গম পাব প্লিজ প্লিজ জেছিয়ে যাতে এইবিলাক কথা গম নাপায় আৰু তাই অহাৰ আগতে মই ৰুমৰ পৰা ওলাই যাওঁ মই ৰুমলৈ অহা বুলি তাইক নক'বা মোক তুমি একো ক'ব নালাগে মোৰ বিয়াখন চালোঁ বহুত ভাল লাগিল হেল্ল' জিতু ক'ত আছা তুমি জলদি পাৰ্থিলৈ লেট হৈছে জেছি জিতুৰ লগত তোৰ ৰিলেশ্যন কিমান দিন হ'ল এবছৰ হ'ল ৱাও আচ্ছা জেছি জিতুৱে বাৰু তোমাক কিমান ভাল পায় কিমান বিশ্বাস কৰে সেইটো কেতিয়াবা টেষ্ট কৰিছানে আৰে টেষ্ট কৰিব কিয় লাগে তাৰ ওপৰত মোৰ বিশ্বাস আছে আচ্ছা ঠিক আছে আজি ৰাতি এটা গেম খেলোঁ তাৰ ওপৰত তোৰ কিমান বিশ্বাস আৰু কিমান ভাল পোৱা আজি টেষ্ট হৈ লওক হ'ব বাৰু অ'কে ডান কেনেকুৱা লাগিব নাও তোমাক মই ব্ৰেকআপ দিলোঁ আৰু শুনা জিতু
নেক্সট টাইম যদি তুমি তোমাৰ কেৰেক্টাৰ চেঞ্জ নকৰা ন ইন ফিউচাৰ তুমি কিন্তু কেতিয়াও সুখী হ'ব নোৱাৰিবা কাৰো লগতে মাইণ্ড ইট এণ্ড নাও ইউ গ'